তৰে কথা শুনিও পাছে অঘনামে অসুৰক তথাতে চুম্পি আছে বকপুতনাৰ হিতু সুদৰ কনিষ্ঠ কংখে পাঞ্চিলে কচিন্তি কৃষ্ণৰ অনিষ্ট কৃষ্ণে সমে কিৰৈ দেখি গোপশিশু ছয় কতকতাই আশি মনে গুণে দুৰাশয় ৰামে হি কৃষ্ণে বোধিয়া চৈ ভাতৃভগিনীক তাক আজি মাৰিয়া তৰি পিবুহিতু দুইক হীন মনে গুণী দুষ্ট দৈত্যে পাতি কাপ আগভিন্তি হইল ঘোৰ অজগৰ সাপ ভগৱন্ত কৃষ্ণই ইতিমধ্যে গোকুলত লীলা প্ৰাৰম্ভ কৰিছে ভগৱন্তই ইতিমধ্যে ৰাক্ষসী পুতনা তথা বকাসুৰৰ বধ কৰিছে গতিকে সেই ৰাক্ষসী পুতনা আৰু বকাসুৰৰ সহোদৰ ভাতৃ হৈছে অঘাসুৰ এতিয়া সেই অঘাসুৰ নিজ ভাতৃভগ্নীৰ প্ৰতিশোধ পুৰাবৰ কাৰণে ভগৱন্ত কৃষ্ণক নিধন কৰিবৰ হেতুকে গোকুললৈ আহিছে এতিয়া সেই কথাকে ভাগৱতত উল্লেখ কৰা হৈছে যে অঘাসুৰে কেনেদৰে কৃষ্ণৰ বৈৰী হৈ কৃষ্ণক হত্যা কৰিবলৈ গোকুল বৃন্দাবনলৈ আহিছে এই অঘাসুৰেই হওক বকাসুৰেই হওক পুতনাই হওক এই ৰাক্ষসবোৰ বা অসুৰবোৰ কিন্তু আন একো নহয় এই অসুৰবোৰৰ মাধ্যমেদি পৰম মংগলময় শাস্ত্ৰ ভাগে আমাক কি বুজাব বিচাৰিছে বাৰু প্ৰকৃতাৰ্থত এই অসুৰবোৰ বা এই ৰাক্ষসবোৰ আন কোনো নহয় এইবোৰ আমাৰ মনুষ্যৰ মাজতেই থাকে এই অসুৰৰ ৰূপ দি যি মহাভাগৱতে বিভিন্ন অসুৰৰ কথা কৈছে সেই অসুৰবোৰ প্ৰকৃতাৰ্থত আমাৰ মনুষ্যৰ মাজতে মনুষ্যৰ শৰীৰতে লুকাই থাকিব পাৰে পুতনা ৰাক্ষসী বা বকাসুৰ বা অঘাসুৰ এই অসুৰবোৰ কিন্তু আমাৰ মাজতো কেতিয়াবা প্ৰৱেশ কৰিব পাৰে আমিও কিন্তু কেতিয়াবা তেনেকুৱা আসুৰিক প্ৰবৃত্তিৰ হ'ব পাৰোঁ সেইকাৰণে ভাগৱতে সাৱধান কৰি দিছে যে এই অসুৰবোৰক দমন কৰিব লাগিব যেনেকৈ ভগৱন্ত শ্ৰীকৃষ্ণই পুতনা ৰাক্ষসীক নিধন কৰিছে বকাসুৰক নিধন কৰিছে অঘাসুৰক নিধন কৰিছে ঠিক সেইদৰে আমাৰ মনুষ্যৰ মাজতো যদি এনেকুৱা অসুৰৰ সৃষ্টি হয় তেতিয়া কিন্তু আমি সেই অসুৰক নিধন কৰিবই লাগিব সেই কথাকে অতি স্পষ্টভাৱে ভাগৱতে আমাক দেখুৱাই গৈছে এতিয়া সেই পুতনা ৰাক্ষসীনো
আমাৰ মনুষ্যৰ মাজত কেতিয়া জন্ম হ'ব? পুতনা মানে আন একো নহয়। পুতনাৰ ৰাক্ষসী মানে সংজ্ঞাবদ্ধ কৰা হৈছে এনেদৰেই যে যি মনুষ্যই বা যোনেই শিশুসকলৰ প্ৰতি বৈৰী ভাৱ ৰাখে, হিংসা ভাৱ ৰাখে, বিদ্বেষ ভাৱ ৰাখে, তেৱেই হৈছে পুতনা। তেওঁৰ বাহিৰে আন কোনো পুতনা কিন্তু নহয়। গতিকে এই কলি যুগত বা আমাৰ এই সমাজ ব্যৱস্থাত এগৰাকী দুগৰাকী নহয়, অজস্ৰ পুতনাই হয়তো বাস কৰি আছে। সেইবাবে ব্যাসদেৱে এই পুতনা শব্দটোক সংজ্ঞাবদ্ধ কৰিব বিচাৰিছে কংসেনা প্ৰহিতা ঘোৰা পুতনা বলঘাতিনী। কি বুলি কোৱা হৈছে যে কংসেনা প্ৰহিতা ঘোৰা পুতনা বালঘাতিনী। গতিকে বালঘাতিনী মানে বালকৰ প্ৰতি, সৰু সৰু ল'ৰা ছোৱালীৰ প্ৰতি যি বিদ্বেষ ভাৱ ৰাখে, হিংসা ভাৱ ৰাখে, সেইবোৰে হৈছে একোটা পুতনা। কাৰণ পুতনা কোনো প্ৰকৃতাৰ্থত স্ত্ৰীলিংগ বা আমি পুলিংগৰে আবদ্ধ কৰি ৰাখিলেই নহ'ব। কেৱল যে মহিলাসকলেই পুতনা সেইটো কিন্তু নহয়। মানে পুৰুষসকলো পুতনা হ'ব পাৰে যদিহে এই পুতনাৰ গুণসমূহ থাকে। গতিকে প্ৰথমতেই ভগৱন্ত কৃষ্ণই আমাক কি দেখুৱাব বিচাৰিছে যে তেখেতে শিশুলীলা কৰি, বাল্যলীলা কৰি আমাৰ ভকত বৈষ্ণৱসকলক বা মনুষ্যসকলক তেওঁ বুজাই দিছে যে প্ৰথমতে পুতনাৰ দৰে এনে গুণ যদি তোমাৰ, এনে দুখ যদি তোমাৰ মনত উৎপন্ন হৈছে, যদি এনে পুতনাৰ উৎপত্তি তোমাৰ মাজত হোৱা তুমি দেখা পাইছা, তেতিয়া কিন্তু এনে পুতনাক তুমি নিধন কৰিবই লাগিব। কাৰণ এনে পুতনাই যেনেকৈ বিষ পান কৰাই কৃষ্ণক হত্যা কৰিব বিচাৰিছিল, এই পুতনাৰূপী ৰাক্ষস যদি আমাৰ মনুষ্যৰ মাজত থাকে, তেন্তে কিন্তু সেই ৰাক্ষসীও সকলোকে ধ্বংসৰ ফালেহে ঠেলি লৈ গুচি যাব। গতিকে সেইকাৰণে পুতনাক নিধন কৰি দেখুৱাইছে ভগৱন্তই। তাৰ পাছত কাক বধ কৰিছে? বকাসুৰৰ কথা কোৱা হৈছে। এতিয়া এই বকাসুৰ মানে হৈছে এটা বগলীৰ দৰে আকৃতি ধাৰণ কৰা অসুৰ, যাক বকাসুৰ বুলি কোৱা হৈছে। এতিয়া সেই বগলীৰ দৰে মানুহৰ যদি স্বভাৱ হয়, মানে সেই বকাসুৰো কিন্তু আমাৰ মাজত উৎপত্তি হ'ব পাৰে। কেনেদৰে চাওক, এতিয়া বগলীৰ এটা স্বভাৱ আছে যে ভোক লাগক বা নালাগক বগলীয়ে কিন্তু অনাহকত মাছ নিজৰ পেটত ভৰাই থাকে। হয়তো সকলোৱে সেই কথা মন কৰিছে যে অত্যাধিক সময় বগলীয়ে পানীতেই কটায় মাছৰ জোখ লৈ, আৰু পৰ্যাপ্ত পৰিমাণে যিমান তাৰ ভোক নিবাৰণ কৰিবৰ বাবে মাছৰ প্ৰয়োজন সিমান সি গ্ৰহণ কৰি তাৰ উপৰিও সি অত্যাধিক গ্ৰহণ কৰে, যিটো প্ৰকৃতিৰ প্ৰতি অত্যাচাৰত ধৰা হয়। মানে আমি প্ৰকৃতিৰ পৰা যিবিলাক আহৰণ কৰোঁ, এতিয়া আমি খুব সাধাৰণভাৱে সেই কথাবোৰ যদি বুজিব বিচাৰোঁ, তেন্তে আমি প্ৰকৃতিৰ পৰা কি পাওঁ বাৰু? আমি প্ৰকৃতিৰ পৰা কি পাওঁ? ফল মূল পাওঁ, শস্য পাওঁ, খৰি পাওঁ, নহয়নে বাৰু? এজোপা গছে আমাক কি দিয়ে? ফল মূল দিয়ে, শস্য দিয়ে, খৰিও দিয়ে, ছাঁও দিয়ে। গতিকে সেই প্ৰকৃতিৰ পৰা আমি সেইবোৰ আহৰণ কৰিছোঁ। আৰু বৰ্তমান সাম্প্ৰতিক কালত আমি কিন্তু প্ৰকৃতিৰ পৰা আৰু প্ৰচুৰ আহৰণ কৰিছোঁ। কি? খনিজ সম্পদ আহৰণ কৰিছোঁ, তৈল সম্পদ আহৰণ কৰিছোঁ, বিভিন্ন ধৰণৰ পদাৰ্থ, বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য আমি আজিৰ দিনত প্ৰকৃতিৰ পৰা আহৰণ কৰিছোঁ। সেইকাৰণে ছাষ্টেইনেবল ডেভেলপমেণ্ট বা নৱীকৰণ কি বুলি কোৱা হৈছে, বহনক্ষম উন্নয়নৰ কথা যিটো প্ৰসংগ অনা হৈছে, সেয়া কিন্তু ভাগৱতে, আমাৰ শাস্ত্ৰই আমাক কেতিয়াবাতেই শিকাইছে যে সদায় বহনক্ষম উন্নয়নৰ প্ৰতি আমি ধাবিত হ'বই লাগিব।
কাৰণ এতিয়াও কোৱা হৈছে যে সাস্টেইনেবল ডেভেলপমেন্ট থাকিব লাগে, বহনক্ষম উন্নয়ন হ'ব লাগিব। কাৰণ আজি আমি যিবোৰ ব্যৱহাৰ কৰিছো সেই আমিয়ে যদি ব্যৱহাৰ কৰি সেই বস্তুবোৰ শেষ কৰি পেলাওঁ তেতিয়া নৱপ্ৰজন্মলৈ একো বাকী নাথাকিব, মানে ভৱিষ্যত প্ৰজন্মলৈ একো বাকী নাথাকিব। সেইকাৰণে কোৱা হয় যে ভৱিষ্যত প্ৰজন্মৰ প্ৰতি চিন্তা কৰি তেওঁলোকলৈ হাঁচিহে আমি প্ৰকৃতিৰ পৰা দ্ৰব্য আহৰণ কৰিব লাগে। সেইকাৰণেই আমি প্ৰকৃতিৰ পৰা আমাক যিমান প্ৰয়োজন সিমানহে আহৰণ কৰিবলৈ কোৱা হৈছে। গতিকে বগলীৰ স্বভাৱজাতভাৱেই তেনেকুৱা যে কি কৰে, যিমান পৰ্যাপ্ত মাছ তাক প্ৰয়োজন হয় তাতকৈ অত্যাধিক মাছ সি গিলি পেলায়। গতিকে তেনেধৰণৰ আখৰিক প্ৰবৃত্তি আমাৰ মনুষ্যৰ মাজতো কিন্তু থাকিব পাৰে। গতিকে সেই তেনে প্ৰবৃত্তিক নিধন কৰিবলৈহে আমাক শাস্ত্ৰই কৈছে যে বকাসুৰক যেনেকৈ কৃষ্ণই নিধন কৰিছে, ঠিক তেনেদৰে আমিও আমাৰ মাজত যদি কেনেবাকৈ বকাসুৰৰ উদয় হৈছে তেতিয়া আমিও কিন্তু নিধন কৰিবই লাগিব। তাৰ পাছত এতিয়া অঘাসুৰৰ কথা কোৱা হৈছে। অঘাসুৰ যি দেহ, সৰ্পদেহধাৰী অসুৰ, মানে সেই অজগৰ সাপক দৰ্শাইছে। এতিয়া অজগৰে কি কৰে, এফালৰ পৰা গিলি নিয়ে। গতিকে মনুষ্যৰ এইবিলাক যিবিলাক কুকৃতি, যিবিলাক আসুৰিক গুণ, সেইবিলাকৰ কথাই কোৱা হৈছে। এতিয়া সেই অজগৰে কিন্তু আমাকো গিলিব পাৰে। অজগৰ কেনেকুৱা কেনেকুৱা ধৰণৰ থাকিব পাৰে। কেৱল সেই হাবিত থকা সাপটোৱেই যে অজগৰ সেইটো নহয়। কাৰণ অজগৰে যেনেদৰে গিলে ঠিক সেইদৰে আমাক কিন্তু আৰু বহুত বস্তুৱে গিলে। কি কি বস্তুৱে গিলে বাৰু ধৰিব পাৰিছেনে আপোনালোকে? কেৱল অজগৰ সেই সাপটোৱেই যে বস্তু গিলি ফুৰে সেইটো নহয়, আমাৰ মনুষ্যকো গিলে। কাল অজগৰ বুলি কোৱা হয় নহয়নে? আমাক কালে গিলে। কেনেদৰে? কেনেদৰে গিলিছে বাৰু? আমি কালৰ প্ৰভাৱ এই ভাগৱততেই যদি তৃতীয় স্কন্ধত আমি চাওঁ যে কালৰ প্ৰভাৱ, বিষয়ৰ অধোগতি, তেনেকৈ কপিল মুনিয়ে মাতৃ দেৱহূতিক জ্ঞান প্ৰদান কৰিছে। তেওঁ কৈছে যে কালেহে গোটেই মনুষ্য জাতিটোক চলাই আছে, মানে গোটেই জীৱক চলাই আছে। যেতিয়াই কালে সংসাৰৰ ৰূপ ধৰিব তেতিয়াই আমাক লৈ গুচি যাব। মানে আমি এই পৃথিৱীত তেতিয়ালৈকে থাকিব পাৰিম যেতিয়ালৈকে আমাক কালে ৰাখিছে। সেই কালে যেতিয়া আমাক ধৰিব, মানে কালে আমাক গিলিব, তেতিয়াই আমাৰ কি হ'ব? ইহ লীলা সম্বৰণ হ'ব। তাৰমানে সেই কালকো অজগৰৰ লগত তুলনা কৰা হৈছে। গতিকে সেই কাল অজগৰে কিন্তু গিলিবই, সেয়া প্ৰকৃত সত্য। কিন্তু আৰু কিছুমান অজগৰ আছে যিবিলাক অজগৰক আমি নিধন কৰিবই লাগিব, মানে যিবিলাক অঘাসুৰক আমি নিধন কৰিবই লাগিব। আৰু কিহে কিহে আমাক গিলিব পাৰে? বিষয়, বাসনা, মায়া, মোহ, বিকাৰ, এইবিলাকে কিন্তু আমাক বাৰে বাৰে মনুষ্যক গিলিবলৈ ধৰে। গতিকে সেই মায়াই যাতে আমাক গিলিব নোৱাৰে, ক্ৰোধে যাতে আমাক গিলিব নোৱাৰে, মোহে যাতে আমাক গিলিব নোৱাৰে, কামে যাতে আমাক গিলি থব নোৱাৰে, গতিকে তেনে বিকাৰগ্ৰস্ত অজগৰক আমি নিধন কৰিব লাগিব। সেই কথাও আমাক শাস্ত্ৰই কৈছে। এতিয়া সেই অঘাসুৰে ভগৱন্তকনো কেনেদৰেনো গিলিবলৈ আহিছে আৰু পৰম কৃষ্ণকনো কোনোবাই গিলিব পাৰিবনে বাৰু? নোৱাৰে। তাতো ভগৱন্তৰে লীলা। কিয়নো অঘাসুৰে প্ৰভু ভগৱন্তক গিলিবলৈ আহিলে তাৰ আঁৰতো কিন্তু এক সুমধুৰ কাহিনী আছে। গতিকে সেই কাহিনীৰ বিষয়েও আমি জানিব লাগিব। কিন্তু তাৰ আগতেই আমাৰ গুৰুজনাই ভাগৱতত ইমান ধুনীয়াকৈ বৰ্ণনা কৰিছে যে অঘাসুৰে কেনেদৰেনো ভগৱন্তক গ্ৰাস কৰিবলৈ আহিছে, গোপ শিশুসকলক গ্ৰাস কৰিবলৈ আহিছে, তাৰ এক সুন্দৰ বৰ্ণনা ভাগৱতত তেখেতে আমাৰ গুৰুজনাই কৰিছে। কেনেকৈ চাওঁ। ৰাম
দীৰ্ঘে কযোজন জু ৰিল কলে বৰ বাইল বেন্ত গুত যেন গিৰিৰ গবৰ ৰাম তল উঠ গুত নমাই মাটি তথাপিল ওপৰৰ উঠ গয়া মেঘত লাগিল পৰ্বতৰ শৃংগ যেন দান্ত দুই পালি মেলিলে কজিবা খান যেন ৰাজ আলি প্ৰচণ্ড বতাহ যেন নিশ্বাস ফুংকাৰে ৰঙা দুই চক্ষু জুই আংগনি আকাৰে গতিকে কেনেদৰে বৰ্ণনা কৰিছে চাওক যে ইমানেই দীঘল এক যোজন দৈৰ্ঘ্য লৈকে বিস্তাৰিত হৈ আছে সেই অজগৰৰ দেহা মানে অঘাসুৰে অজগৰৰ ৰূপ ধৰি ইমান এক যোজন দৈৰ্ঘ্য লৈকে বিস্তাৰিত কৰি আছে নিজৰ দেহা তলৰ যিটো ওঠ সেইটো ভূমিত স্পৰ্শ কৰাইছে আৰু যেতিয়া মুখখন মেলি দিছে ওপৰৰ ওঠটো গৈ একেবাৰে মেঘত স্পৰ্শ কৰিছে বুলি কোৱা হৈছে তাৰ মানে ইমানেই বিশাল মুখ আপোনালোকে কল্পনা কৰি চাওক নহয়নে আমি ভাবিলেই মনত আমাৰ কি হয় ভয় উপজীৱ নহয়নে ইমান ডাঙৰ এখন মুখ তলৰখন ওঠ যেতিয়া ভূমিত স্পৰ্শ কৰিছে ওপৰ ওঠ মেঘত স্পৰ্শ কৰিছে গতিকে সেই ভূমি আৰু মেঘলৈকে ব্যাপ্ত ভূমিৰ পৰা মেঘলৈকে ব্যাপ্ত সেই মুখখন যেতিয়া মেলি থৈছে অঘাসুৰে তেতিয়া কেনেকুৱা ধৰণৰ এক বিকৃত ৰূপ সেই ৰূপৰো কিন্তু বৰ্ণনা কৰিছে কেনেদৰে চাওক যে পৰ্বতৰ শৃংগ যেন দান্ত দুই পালি সেই দুপাৰি দাঁত মানে এটা এটা দাঁত এখন এখন পৰ্বতৰ শৃংগৰ নিচিনা দেখা গৈছে বুলি কৈছে মানে ইমানেই ডাঙৰ ডাঙৰ দাঁত এতিয়া আমাৰ পৰ্বত হিমালয় পৰ্বতেই হওক মেৰু পৰ্বতেই হওক মন্দৰগিৰি পৰ্বতেই হওক যিবিলাক পৰ্বতৰ কথা আমাৰ শাস্ত্ৰত উল্লেখিত সেই পৰ্বতৰ যিবোৰ শৃংগ আমি জানো কিমান ওখ ওখ শৃংগ নহয়নে বাৰু গতিকে সেই ইমান ওখ ওখ শৃংগৰ দৰে এটা এটা দাঁত গতিকে কিমান ভয়ংকৰ এক ৰূপ ধাৰণ কৰি সৰ্পই নিজৰ মুখ মেলি একদম বিস্তাৰিত হৈ আছে তাৰ পিছতে কোৱা হৈছে মেলিলেক জিভাখন যেন ৰাজ আলি এতিয়া জিভাখনটো পুৰা ৰঙা গতিকে সেই জিভাখন যেতিয়া মানে মেলি দিছে দেখাত এনেকুৱা লাগিছে যেন সেইটো ৰাজ আলিহে মানে এতিয়া ৰঙা জিভাখন যেতিয়া মেলি যায় দলিচা পাৰি দিয়া নিচিনা লাগিব নহয়নে বাৰু গতিকে সেই দেখাত ৰূপটো এনেকুৱা ধৰণৰ এটা ৰূপ দেখা গৈছে যেন সেই জিভাখন আলিহে ৰাজ আলিহে তাৰপিছত কৈছে যে প্ৰচণ্ড বতাহ যেন নিশ্বাস ফুংকাৰে ৰঙা দুই চক্ষু জুই আংগনি আকাৰে গতিকে ইমানেই ডাঙৰ নিশ্বাস সৰ্পৰ যে সেই নিশ্বাসত এক বতাহৰ সৃষ্টি হৈছে কাৰণ ইমান ডাঙৰ ঘূৰ অজগৰে যেতিয়া নিশ্বাস ল'ব গতিকে সেইটো বতাহৰ নিচিনা হ'বই নহয়নে বাৰু তাৰ পিছতে পুনৰ কোৱা হৈছে যে ৰঙা দুই চক্ষু জুই আংগনি আকাৰে গতিকে চকুকেইটা ইমানেই ৰঙা যে জুই জ্বলি থকাৰ নিচিনা চকুকেইটা লাগিছে বুলি কোৱা হৈছে পুনৰ কৈছে বৎসলয়া আহি দেখি লেক শিশু যাক সিটো বৃন্দাবনৰ দেশ মানি তাক অন্য বুলৈও বা যেন সৰ্প প্ৰায় আমাক গিলিবে লাগি আছৈ বেন্ত বাই ৰঙা মেঘ খণ্ড যেন ওপৰ উঠলেখি মেঘৰ ছায়া কতল উঠ যেন দেখি
গিৰি শৃংগ ভৈল যেন দান্ত দুই পালি জীৱা যেন প্ৰকাশেব হল ৰাজ আলি ৰাম আমা কগিলিবে লাগি কৰিছে প্ৰবন্ধ কৃষ্ণৰ হাতত ইয়াৰ পৰিবেশ কন্ধ এহি বুলি থমকিলা গোপ শিশুগণ উলটি কৃষ্ণৰ দেখৈ প্ৰসন্ন বদন নাহি ভয় বুলি সবে বজায়া চাপৰি অঘৰ গৰ্ভত হবে পহিলা ৰংগ কৰি কৃষ্ণে জানিলন্ত পাছে মিলিল ন্যায় গিলিবাক লাগি আছে সৰ্পে বেন্ত বাই বাধিবে খু জন্তে গয়া পহিল গৰ্ভত ভকত ভয় দাতা গুণন্ত মনত নষ্ট ভৈল মোৰ গুৰক্ষ দামুৰি এক্ষণে কৰিব জীৰ্ণ দুৰ্বাৰয়া কুৰি গতিকে তাৰ প্ৰকাণ্ড মুখখন মেলি থকা সেই যিটো দৃশ্য এনেকুৱা লাগিছে যে এটা ডাঙৰ গুহা যেন সেইখিনিত স্থিত হৈ আছে গতিকে সেই গুহাৰ ভিতৰত প্ৰৱেশ কৰিছো বুলি ভাবিয়েই অজগৰৰ গৰ্ভলৈকে প্ৰৱেশ কৰিছে গোপ শিশুসকলে আৰু গোপ শিশুসকল যোৱা দেখি গোপ শিশুসকলৰ পাছে পাছে শ্ৰীকৃষ্ণও ধাবিত হৈছে গতিকে এই গোপ শিশুসকলে যাওঁতে পাছলৈ ঘূৰি চাইছে যে কৃষ্ণ আহিছে নে নাই যেতিয়াই দেখিছে যে পাছফালে আমাৰ পাছে পাছে কৃষ্ণও আহি আছে তেতিয়া আৰু গোপ শিশুসকলে ভয় ত্যাগ কৰিলে তাৰ মানে ভক্তৰ ভগৱন্তৰ প্ৰতি বিশ্বাস যে ভগৱন্ত আমাৰ লগত যেতিয়া আছে তেতিয়া আৰু চিন্তা নাই গতিকে আমাৰ লগত যদি ভগৱন্ত থাকে আমি জানো অগণিত জাপ দিবলৈ ভয় কৰিম কেতিয়াও নকৰো কাৰণ অগণিৰ পৰা উদ্ধাৰ কৰি তেওঁ আনিবই কাৰণ আমাৰ লগত ভগৱন্ত সাক্ষাতে আছে গতিকে সেই অজগৰৰ অভিপ্ৰায় যেতিয়া ভগৱন্তই বুজি পালে যে গৰ্ভলৈ যেতিয়া আমি সোমাই গৈছো ই আমাক হজম কৰিবলৈহে চেষ্টা কৰিছে তেতিয়াই ভগৱন্তই মনতে চিন্তা কৰিছে মোৰ এই গোটেই ডামুৰি পোৱালি আৰু আমাৰ গোপ শিশুসকলক ই এতিয়া কি কৰিব জীৰ্ণ মানে হজম কৰি পেলাব এতিয়া সেই অসুৰেও গৰ্ভত প্ৰৱেশ কৰালৈকেহে বাট চাইছিল এতিয়া সি গাটো ইফাল সিফাল কৰি এতিয়া মানে কি কৰিব ধৰিছে কৃষ্ণকে ধৰি গোটেই গোপ বালক ডামুৰি সকলোকে মানে কি কৰিবলৈ হজম কৰিবৰ কাৰণে চেষ্টা চলাইছে ও ৰাম জীৰ্ণ কৰি বাকচাও অসুৰ নিষ্ফল বাঢ়িবে লাগিলা বেগে কৃষ্ণে ভেন্তি গল ৰাম নিৰুধিলা কণ্ঠ তাৰ নিশ্বাস নোহলাই পাৰৈ মুৰা মুৰি দুয়ো চক্ষুলতাই পেট ফিকি ভিতৰত বায়ু দিলা টান মূৰ্ধা ফুটি অসুৰৰ বাজ হইল প্ৰাণ মৰিল ৰক্ষকৰু কৃষ্ণে আন্তা পাইলা অমৃত নয়নে চাই তেখনে জীয়াইলা ৰাম আগ কৰি সবা কুহা ধিয়া দেৱ কাজ অঘৰ গৰ্ভৰ পৰা ৰংগে ভৈলা বাজ গতিকে ভগৱন্তই যেতিয়া গম পালে যে অঘাসুৰে কি কৰিবলৈ ধৰিছে
পেটৰ ভিতৰতে গৰ্ভৰ ভিতৰতে আমাক জীৰ্ণ কৰিবলৈ মানে হজম কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিছে। গতিকে তেতিয়াই ভগৱন্তই নিজৰ আকাৰ বৃদ্ধি কৰি অসুৰৰ নিশ্বাস দ্বাৰ বন্ধ কৰি দিলে। আৰু তেতিয়া অসুৰে নিশ্বাস যেতিয়া ত্যাগ কৰিব পৰা নাই, তেতিয়া সমস্ত গোটেই বায়ুৱে তাৰ ভিতৰত ইমানেই এনেকুৱা অৱস্থাৰ সৃষ্টি কৰিলে, গোটেই মানে তাৰ পেটটো কি হ'ল, বায়ুৱে টান হৈ গ'ল বুলি কৈছে। আৰু সেই তাৰ পাছতেই অঘাসুৰৰ প্ৰাণ পখি উৰি গুচি গ'ল বুলি কোৱা হৈছে। তাৰমানে সেইদৰেই ভগৱন্তই অঘাসুৰক নিধন কৰিলে। এতিয়া অঘাসুৰক নিধন কৰিলে হয়, কিন্তু অসুৰৰ গৰ্ভত সোমাই অসুৰৰ বিষৰ প্ৰভাৱত গোপ শিশুসকল আৰু ডামৰী গৰু সকলো কি হ'ল, মূৰ্ছাপ্ৰাপ্ত হ'ল। মানে সকলো মূৰ্ছাপ্ৰাপ্ত নহয়, ঠিক সকলোৰে প্ৰাণপখী বাজ হ'ল আচলতে। এতিয়া ভগৱন্তই অমৃত দৃষ্টি নিক্ষেপ কৰি সকলোকে পুনৰ জীৱন্ত কৰি তুলিলে। এতিয়া সেই ভগৱন্তই অঘাসুৰক নিধন কৰাৰ লগে লগে এক দিব্য জ্যোতি, এক তেজপুঞ্জ জ্বলি উঠিল বুলি কোৱা হৈছে। ইয়াত কোৱা হৈছে, চাওক, আগ কৰি সবাকুষাধিয়া দেৱ কাজ অঘৰ গৰ্ভৰ পৰা ৰংগে ভৈলা বাজ অঘৰ অদ্ভুত তেজ পুঞ্জ জ্বলি আহি কৃষ্ণ তপোশীলা দোষু দিশক প্ৰকাশী দেখি ত্ৰিদশৰ বৰ কৌতুক মিলিল কৃষ্ণৰ ক্ষীৰত দিব্য পুষ্প বৰিশিল ৰাম পেশ্বৰা নাচৈ গাৱৈ গন্ধৰ্বে মৃদংগ জয় ধ্বনি কৰৈ দেৱে অনেক পায়া ৰংগ। গতিকে কি কোৱা হৈছে, চাওক, যে অঘাসুৰক যেতিয়া ভগৱন্তই নিধন কৰিলে, অঘাসুৰক নিধন কৰাৰ লগে লগে কিন্তু অঘাসুৰে পৰম পদ লাভ কৰিলে, মুক্তি লাভ কৰিলে। কাৰণ অঘাসুৰৰ কি কৈছে, শৰীৰৰ পৰা জ্যোতিপুঞ্জ এক ওলাই আহিল, সমস্ত গোটেই দশো দিশ পোহৰাই তুলিলে বুলি কোৱা হৈছে। আৰু সেই জ্যোতিপুঞ্জ গৈ ভগৱন্তৰ হৃদয়ত বিলীন হ'ল। এতিয়া সেই অঘাসুৰেনো কেনেদৰে মুক্তিৰ যোগ্য হ'ল? অঘাসুৰেনো ভগৱন্তৰ চৰণ প্ৰাপ্তি কেনেকৈ কৰিলে, মুখ্য লাভ কেনেকৈ কৰিলে? অঘাসুৰেতো কৃষ্ণক গিলি খাবলৈহে আহিছিলে, কিন্তু অঘাসুৰেনো মুক্তি লাভ কেনেকৈ কৰিলে? আৰু অঘাসুৰেনো কৃষ্ণক গিলিবলৈ কিয় আহিলে? অঘাসুৰনো প্ৰকৃতাৰ্থত কোন আছিল, সেয়াও অলপ জানো আহক। অঘাসুৰ আছিল পূৰ্বজন্মত মানে অষ্টাৱক্ৰ ঋষিৰ সাপৰ বলতহে সেই এক সৰ্পৰ ৰূপ ধৰি অসুৰে কি কৰি আছিলে, সেই সাপৰ প্ৰভাৱতী দুখ ভুঞ্জি আছিলে। এতিয়া এই অঘাসুৰ আছিলে অঘ নামেৰে এটা অসুৰী, যি আছিলে শংখৰ পুত্ৰ আৰু নিজৰ ৰূপৰ গৌৰৱত কামদেৱৰ দৰে নিজৰ গৌৰৱ মানে ৰূপৰ গৌৰৱ হৈছিল। এতিয়া সেইকাৰণে কোৱা হয় যে ৰূপৰ গৌৰৱ, ধনৰ গৌৰৱ, বলৰ গৌৰৱ কেতিয়াও মানুহৰ হ'ব নালাগে। কাৰণ এই গৌৰৱ যেতিয়া মানুহৰ আহিলে, তেতিয়া কিন্তু পতন নিশ্চিত। আজি আমাৰ যদি বহুত এইখিনিমান সম্পত্তি আছে বুলি আমি গৌৰৱ কৰোঁ, তেতিয়া কিন্তু ভগৱন্তই আমাৰ প্ৰতি কেনেধৰণৰ ন্যায় আচৰণ কৰিব, যে এই ধন সম্পত্তি থকাৰ কাৰণে তোমাৰ গৌৰৱ হৈছে, নহয়নে? গতিকে এই গৌৰৱৰ নাশ কৰিবৰ কাৰণেই পাছৰ জন্মত কি কৰে, একেবাৰে দুখীয়া ভিকহু কঙাল কৰি পঠাই দিয়ে। গতিকে সেই ধন সম্পত্তিৰ গৌৰৱ হ'ব নালাগে, মানুহৰ ৰূপৰ গৌৰৱ হ'ব নালাগে। নিজেই যদি বহুত ধুনীয়া বুলি গোটেই গৌৰৱ কৰি ফুৰে, আন কুৎসিত ৰূপা মনুষ্যক যদি অপদস্থ কৰে, তেন্তে কিন্তু সেই মনুষ্যৰ সেই ৰূপো কি হৈ যায়, ম্লান পৰি যায়। সেই ৰূপৰ গৌৰৱ হোৱাৰ কাৰণে মনুষ্যই কিন্তু সেই কি কৰিবলগীয়া হয়, দুখ ভুঞ্জিবলগীয়া হয়। আৰু বলৰ গৌৰৱো কৰিব নালাগে, কাৰণ এই ধন হওক, বল হওক, বিদ্যা হওক,
বিদ্যাৰ গৌৰৱো হ'ব নালাগে বা এই ৰূপেই হওক এইবিলাক কি হয় মনুষ্যৰ এতিয়া ৰূপ ক্ষণস্থায়ী কাৰণ বহু ৰূপৱতী মনুষ্যৰো যেতিয়া বয়স হয় মানে মহিলাৰ যেতিয়া বয়স হয় কি হয় কুৎসিত হৈ কুৰূপা হৈ পৰে ভাল হৈ থাকে জানো দেখিবলৈ আজি 15ৰ পৰা 25 বছৰীয়া এগৰাকী ৰমণী বা এগৰাকী স্ত্ৰীৰ যিটো সৌন্দৰ্য সেই সৌন্দৰ্য 60 বছৰ বয়সত থাকিবনে 50ৰ পৰা 70ৰ ভিতৰত থাকিবনে কেতিয়াও নাথাকে গতিকে এই ৰূপ খন্তেকীয়া গতিকে সেই ৰূপৰ গৌৰৱ মনুষ্যই কৰিব নালাগে এতিয়া ধন হৈছে খন্তেকীয়া সেইকাৰণে আমাৰ অসমীয়া দেখাৰ কথা আছে বোলে ধন হৈছে হাতৰ মণি আজি আছে কাইলৈ নাই নহয়নে বাৰু আজি বহুত ধন সম্পত্তি আপোনাৰ হ'ব পাৰে কিন্তু আজি বহুত ধন সম্পত্তি হৈছে বুলি সদায় যে অজস্ৰ অগাধ ধন সম্পত্তি আপোনাৰ থাকিব হিয়া কিন্তু কেতিয়াও সত্য নহয় কাৰণ এই ধন সম্পত্তি বিলাক হৈছে খন্তেকীয়া এই ধন সম্পত্তি ভোগ বিলাকৰ মাজত থাকি যদি এইবিলাকৰ গৌৰৱ কৰে নথকা মানুহক যদি সহায় নকৰে অথচ কি কৰে উপলুঙা কৰে তেন্তে কি হয় মনুষ্য অধোগতি যায় আৰু বিদ্যাৰ গৌৰৱ কেতিয়াও হ'ব নালাগে গতিকে এই গৌৰৱ বিলাক কেতিয়াও মানুহৰ হ'ব নালাগে সেই অঘনামৰ অসুৰটোৰ কি হৈছিলে গৌৰৱ হৈছিলে গতিকে সেই অঘনামৰ অসুৰটোৰ যেতিয়া গৌৰৱ হ'ল তেতিয়াই সি কি কৰিলে নিজৰ ৰূপৰ গৌৰৱত ঋষিক অষ্টাবক্ৰ ঋষিক অপমান কৰিলে এতিয়া এই অষ্টাবক্ৰ শব্দৰ অৰ্থই হৈছে যে শৰীৰৰ 8বিধ অংগই কি হয় অলপ কুৰূপ মানে সুব্যৱস্থিত নহয় বেকা বেকি বুলি যদি আমি কওঁ তেনেকৈ আমি ক'ব পাৰো এতিয়া অষ্টাবক্ৰ ঋষি এদিন মানে খোজকাঢ়ি কাঢ়ি গৈ আছিলে আৰু সেই ঋষিৰ খোজকঢ়াৰ যিটো মানে কি বুলি ক'ব লাগিব এতিয়া খোজকঢ়াৰ যিটো মানে ঢং সেই খোজকঢ়াৰ যিটো চাল চলন সেইটোকে দেখি সেই অঘনামৰ অসুৰটোৱে বাৰে বাৰে ঋষি কি কৰিলে অপমান কৰিলে উপহাস কৰিলে হাঁহিলে যে এই এনেকুৱা ইমান সুন্দৰ ইমান মানে লয়লাসযুক্ত আপোনাৰ এই খোজ গতিকে আপোনাৰ ইমান লয়লাসযুক্ত আপোনাৰ কঁকাল স্বৰ্গৰ ৰম্ভা মেনকা অপেশ্বৰী আপোনাক দেখি লাজ পাব ইমান সুন্দৰ ৰূপ আপুনি ক'ত পালে এনেকুৱা ধৰণে তেওঁক যেতিয়া অপদস্থ কৰিলে উপহাস কৰিলে বিশেষকৈ কিন্তু ঋষি অষ্টাবক্ৰ বহুত শান্ত আছিলে তেখেতে মানে তৎক্ষণাত হাত দি নিদিয়ে মানুহ এতিয়া মুনিসকল প্ৰায় এতিয়া দুৰ্বাসা মুনিৰ কথা কয় মহাক্ৰোধী তেওঁ অলপতে হাত দিয়ে কিন্তু অষ্টাবক্ৰ তেনেকুৱা নহয় সি বাৰে বাৰে ঋষিক কি কৰিলে অপদস্থ কৰিলে উপহাস কৰিলে আৰু অতিষ্ঠ হৈ ঋষিয়ে হাত দিলে যে এনে লয়লাস এনে ভংগিমাযুক্ত শৰীৰে তোৰ প্ৰাপ্ত হওক আৰু এনে শৰীৰ থাকে সৰ্পৰ গতিকে তই সৰ্পৰ যোনিতে থাক